নৱাগত ছাত্ৰ ছাত্ৰীসকল পুৰণা দ্বিতীয় বাৰ্ষিকৰ মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বিদ্যালয়ৰ পৰা বিদ্যালয়লৈ কৃতিত্ব অৰ্জন কৃতিত্ব কঢ়িয়াই আনি আজি সম্বৰ্ধনা লাভ কৰিবলৈ সক্ষম হৈছে সেইসকল মৰমৰ ছাত্ৰ ছাত্ৰীলৈও মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সভাত উপবিষ্ট UN একাডেমিৰ অধ্যক্ষ মাননীয় বড়ো ডাঙৰীয়া সংবাদকৰ্মী ফটিক নন্দন ডাঙৰীয়া আৰু সভাত উপস্থিত মোৰ মৰমৰ কণ ভাইটি ভণ্টিসকল আটাইলৈকে মোৰ আন্তৰিক ধন্যবাদ জনাই মই অকণমান কথা ক'ম যিহেতু আমাৰ উপৰোক্ত ব্যক্তিসকলে কথাবোৰ কৈ গৈছে তোমালোকক যিখিনি কথা প্ৰয়োজনীয় কথা এই কথাখিনি কৈ গৈছে আৰু দ্বিতীয় কথাটো হ'ল শেষলৈকে সভাপতিৰ বক্তব্য মন্তব্য শুনাৰ প্ৰতি আগ্ৰহীও নহয় ল'ৰা ছোৱালীবিলাক বা তোমালোকৰ যি পৰৱৰ্তী কাৰ্যসূচী আছে নৃত্য গীতৰ সেইখিনিৰ বাবে হয়তো সকলোৱে হেৰি হৈ আছে আগ্ৰহেৰে বাট চাই আছে সেইকাৰণে মই বিশেষ কথা নকওঁ এটাই কথা ক'ব বিচাৰিছোঁ শম্ভু ছাৰৰ ভাষণত আহিছে এই কথাখিনি যে আমি শিক্ষিত হ'ব লাগে শিক্ষাটো জীৱনৰ এটা ডাঙৰ অলংকাৰ শিক্ষা অবিহনে আমি বৰ্তমান যুগত জীৱনৰ কথা আমি ভাবিবই নোৱাৰোঁ এটা সময় আছিল যিটো সময়ত আমাক শিক্ষাৰ ইমান এটা প্ৰয়োজন নাছিল বা শিক্ষিত নোহোৱাকৈ মানুহবিলাকে ধুনীয়া সচ্ছল জীৱন এটা অতিবাহিত কৰিছিল কিন্তু বৰ্তমান যিটো যুগ এই বৰ্তমান যুগটোত কিন্তু শিক্ষা নহ'লে কোনো কাৰণতে তাৰমানে আমি জীৱনৰ কথা ভাবিব নোৱাৰোঁ কল্পনা কৰিব নোৱাৰোঁ সেয়ে মই এটা কথা ক'ব বিচাৰিছোঁ যে আমি শিক্ষিত হ'ব লাগিব আমাক ভাল এখন মাৰ্কশ্বিট লাগিব চাৰ্টিফিকেট এখন লাগিব কিন্তু তাৰ লগতে আমি মানুহ হ'ব লাগিব শিক্ষিত হোৱা আৰু ভাল মানুহ হোৱা দুটা কথা বহুত শিক্ষিত মানুহ আছে যিসকলে কিন্তু নিজকে মানুহ হিচাপে চিনাকি দিব পৰা নাই আৰু এনেকুৱা বহু অশিক্ষিত মানুহ আছে যিসকলে সমাজত এগৰাকী ভাল মানুহ হিচাপে নিজকে দাঙি ধৰিব পাৰিছে গতিকে মই আজি এই সভাপতিৰ আসনৰ পৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি এটা কথাই মই ক'ব বিচাৰিছোঁ যে তোমালোকে শিক্ষিত হোৱা ভাল আমাক চাৰ্টিফিকেট এখন লাগিবই তেতিয়াহে আমি ভাল বেটাৰ চান্স ল'ব পাৰিম গতিকে তাৰ লগতে মানুহ হ'বলৈ চেষ্টা কৰা আজিৰ তাৰিখত মোৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি ক'ব লগা এইখিনিয়ে তাৰপিছত দ্বিতীয় কথাটো হ'ল যে এই যে আমি আজি সম্বৰ্ধনা জনাবলৈ পাইছোঁ কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ইয়াত সম্বৰ্ধনা ল'বলৈ পাইছে গতিকে আমি এই ধাৰাবাহিকতাটো যেন আমি অক্ষুণ্ণ ৰাখিব পাৰোঁ বছৰ বছৰ আমি যেন এনেদৰে সম্বৰ্ধনা দি যাব পাৰোঁ সেইখিনি তোমালোকৰ পৰা আমি আশা কৰিছোঁ আমাৰ NRDS স্কুলৰ ছাত্ৰ ছাৰ বাইদেউসকলে আশা কৰিছে মেনেজমেণ্টে আশা কৰিছে আৰু আমাৰ বৃহত্তৰ টংলাবাসী ৰাইজেও আমি এইটো আশা কৰিছোঁ গতিকে এই যে সম্বৰ্ধনা দিয়া হৈছে আজি সেইটোৱে দুটা কথা সূচাইছে এক তেওঁলোকে সম্বৰ্ধনা ল'বলৈ সক্ষম হৈছে অৰ্থাৎ তেওঁলোকে পাৰদৰ্শিতা দেখুৱাইছে প্ৰতিভা দেখুৱাইছে শিক্ষাৰ ক্ষেত্ৰত আৰু দ্বিতীয় কথাটো হৈছে যে তোমালোকক এটা ৰাস্তা দেখুৱাই দিছে যে এই ৰাস্তাৰে আহা আমি যি ৰাস্তাৰে গৈছোঁ তোমালোকো এই ৰাস্তাৰে আহা আজি সেইকাৰণে এনেকুৱা এটা মুহূৰ্তত তেওঁলোকক সম্বৰ্ধনা দিয়াটো অতিশয় তাৰমানে তাৎপৰ্যপূৰ্ণ হৈছে আমি যদি বেলেগ এটা দিনত দিলোহেঁতেন তেতিয়া এই নৱাগত ছাত্ৰ ছাত্ৰীখিনিক আমি এটা এইটো দৃষ্টান্ত হিচাপে দেখুৱাব নোৱাৰিলোঁ গতিকে এইটো এটা বৰ সুন্দৰ সামঞ্জস্য হৈছে যে আমি কৃতিত্বৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ লগতে আমি নৱাগতসকলক এই আদৰ্শ এই দৃষ্টান্তটো আমি দেখুৱাবলৈ সক্ষম হৈছোঁ বা আমাৰ ছাৰ বাইদেউসকলে এই দৃষ্টান্তটো দেখুৱাবলৈ সক্ষম হৈছে তাৰপিছত মই আৰু এটা কথা কৈছোঁ ইতিমধ্যে দুই এগৰাকী ব্যক্তিৰ ভাষণত ওলাইছে যে শিক্ষা এটা গ্ৰহণ কৰিব লাগিলে প্ৰথম কিন্তু ছাত্ৰ বা ছাত্ৰীগৰাকী নিজে
কোনোবা এজন বিখ্যাত ব্যক্তিয়ে কৈছিলে, মোৰ মনত নাই, 80% শিক্ষক ছাত্ৰজনে বা ছাত্ৰীগৰাকীয়ে নিজে আহৰণ কৰিব লাগে, 20% ছাৰ বাইদেউসকলে সহায় কৰে। সেইকাৰণে একেধৰণে শিক্ষাদান কৰা এগৰাকী ছাৰৰ অধীনত বা এগৰাকী বাইদেউৰ অধীনত একেধৰণে শিক্ষা গ্ৰহণ কৰা এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে প্ৰথম বিভাগত পায়, 2-3টা বিভাগত তেওঁৰ লেটাৰ মাৰ্ক ধৰে, কিন্তু আকৌ 2-এগৰাকী ছাত্ৰীয়ে অসফল হয়। কাৰণ সেইটোৱে, তেওঁলোক কেতিয়াও বেলেগকৈ পঢ়োৱা নাই, ছাৰ এজন বা বাইদেউ এগৰাকীয়ে কেতিয়াওতো কাকো বেলেগ ধৰণে পঢ়োৱা নাই, একেখিনি কথাই কৈছে, একেখিনি নোটকে দিছে, একেখিনি। আৰু ইয়াৰ পিছতে মই চিনাকি কৰাই দিবলৈ ওলাইছোঁ দীপামণি বড়ো, তেখেত হৈছে বড়ো বিভাগৰ, বড়ো ডিপাৰ্টমেণ্ট। তেখেতক চিনাকি কৰাই দিছে ছেকেণ্ড ইয়াৰ এজন ষ্টুডেণ্ট। ইয়াৰ পিছত মই চিনাকি কৰাই দিবলৈ ওলাইছোঁ ইংলিছ ডিপাৰ্টমেণ্টৰ মনীষা বড়ো, তেখেতক চিনাকি কৰাই দিছে মনালিছা বড়োই। আৰু এইবাৰ চিনাকি কৰাই দিবলৈ ওলাইছোঁ পলিটিকেল বিভাগৰ জ্যোতিষ্মান বৈশ্য, তেখেতক চিনাকি কৰাই দিছে উৰ্মিলা ৰামে। ইয়াৰ পিছতে মই চিনাকি কৰাই দিবলৈ ওলাইছোঁ ৰমেশ বৰ্মন, তেখেত হৈছে জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্ট, তেখেতক চিনাকি কৰাই দিছে পুৰবী তাঁতীয়ে। আৰু ইয়াৰ পিছতে মই চিনাকি কৰাই দিবলৈ ওলাইছোঁ অজিত বড়ো, তেখেত LD বিভাগৰ, তেখেতক চিনাকি কৰাই দিছে শিখামণি ৰাভাই। আৰু কোনোবা বাহিৰত আছে নেকি? কুশল দাক মঞ্চত বিচাৰিছোঁ। এইবাৰ মই চিনাকি কৰাই দিবলৈ ওলাইছোঁ কুশল ডেকা, তেখেত 4th গ্ৰেড তাৰ দায়িত্বত থকা কুশল ডেকাক চিনাকি কৰাই দিবলৈ ওলাইছোঁ, তেখেতক চিনাকি কৰাই দিছে এইখিনিতে বিচাৰিছোঁ বাইদেউ নীলিমা ডেকাক মঞ্চত বিচাৰিছোঁ। নীলিমা ডেকা, তেখেতক এখনি ফুলাম গামোচাৰে সম্বোধনা জনাইছে ৰচনা বড়ো। ऐसा कोई प्रेमी हो प्यास दिल की बुझा जाए, दिले अंबर